কি খবৰ আপোনালোক ভালে থকাৰ আশাৰে আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোক নিশ্চয় ভালে আছে। তেতিয়াহ'লে আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছো আৰু সেই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম চাদৰত বুটা কেনেকৈ বাছে। তেতিয়াহ'লে বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এয়া আমাৰ হালত আছে এখন চাদৰ আৰু এয়া চাদৰে এয়া এইখিনি দিয়া হৈ গ'ল। তাৰপিছত এই কাৰাখিনি পাৰি ইয়াত মই বুটা বাচিব লৈছোঁ। তেতিয়াহ'লে আপোনালোকে চাওক মই বুটা কেনেকৈ বাচোঁ আৰু মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই মই এইডাল বুটাই চাদৰখনত বাচিম আৰু আপোনালোকে চাওঁ আপোনালোকৰ কেনেকুৱা লাগে। তেতিয়াহ'লে বলক মই আৰম্ভ কৰোঁ। চাওকচোন কেনেকুৱা হৈছে, দেখিবলৈ বহুতেই ধুনীয়া লাগে এইডাল বুটা। তেতিয়াহ'লে আপোনালোকেও তুলিব পাৰে আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' চাবলৈ ইচ্ছা কৰে বা এনেকুৱা ফুলৰ আৰ্হি বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব বা মোৰ কাপোৰৰ
যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে মই কেনেকুৱা বোৱা কাপোৰ আছে তেতিয়াহ'লে কমেণ্টত জনাব আপোনালোকলৈ নিশ্চয় মই মোৰ কাপোৰৰ ভিডিঅ' লৈ আহিম আৰু চাওকচোন কিমান ধুনীয়া লাগিছে আৰু যদি আপোনালোকে এনেকুৱা বুটা বাচিব ইচ্ছা কৰে তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰিব যদি লাইক কৰে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব নিশ্চয় কেনেকুৱা ভিডিঅ' আপোনালোকে চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই